এই ভিডিওটো হৈছে 6 ফেব্ৰুৱাৰীত তোলা ভিডিঅ' কিন্তু সেইদিনা ভিডিঅ' দিয়া নহ'ল। সেইদিনা আছিলে আমাৰ সকলোৰে মৰমৰ নীল দাৰ বিয়া। আমি প্ৰায় 10খনমান গাড়ীত লখিমপুৰৰ পৰা তেজপুৰলৈ গ'লোঁ। বিয়াখন পতা হৈছিলে তেজপুৰত। আমাৰ লখিমপুৰৰ পৰা যোৱা দেৰি হ'ল, প্ৰায় 2টামান বাজিলে আৰু তাত পাওঁতে 6:30 মান হৈ গৈছিল। তাত গৈ লগে লগে আমি ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু দৰাৰ লগত আমি ওলালোঁ। বিয়াখন আছিল গ্ৰীণউড ৰিজৰ্টত আৰু আমাৰ হোটেলৰ একদম অপজিটতে আছিল আৰু এয়া হৈছে দৰা। আৰু এয়া আমি সকলোৱে লগৰখিনি খাই আছোঁ। আমি খুবেই খালোঁ, এনজয় কৰিলোঁ আৰু সেইদিনাই আমি ৰিটাৰ্ণ হ'লোঁ। দৰা ঘৰত সকলোৱে নাচিছে, ফূৰ্তি কৰিছে। তেতিয়ালৈকে দৰা আৰু কইনা আহি পোৱা নাছিলে। আৰু এয়া আমাৰ মৰম লগা বৌ, আমাৰ মৰমৰ দাদা আৰু বৌ। আপোনালোক দুইজনে সদায় সুখী থাকক, ভালকৈ থাকক, এয়াই কামনা কৰিছোঁ। Wish you both a very happy married life.